হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ ভাল। মোৰ খবৰ ঠিক ঠাক আৰু চলি আছে। বেয়া লাগি আছে, আপোনালোকৰ লগত বহুত কথা শ্বেয়াৰ কৰিব পৰা নাই, সেইকাৰণে বহুত বেয়া লাগি আছে। সেইকাৰণে ভাল বুলি ক'ব নোৱাৰি আৰু খবৰটো। গতিকে ভিডিঅ'টি শেষলৈকে গম পাব আৰু কি কথা কি বতৰা সকলোখিনি ক'ম লাহে ধীৰে। শেষলৈকে চালে গম পাব। আৰু ভিডিঅ' যদি ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে গম পাব মই ভিডিঅ' আপলোড কৰিছোঁ নে নাই, হয়নে নাই। গতিকে বেল আইকনটো প্ৰেছ কৰি দিব। তো ৰাতিপুৱাৰ কামটো হ'ল এই ডাঙৰ বিচনাখন পৰা। বহুত দিগদাৰ পাওঁ মই বিচনা পাৰিবলৈ। গা পা ধুই আজৰি হৈ চাকি বন্তি জ্বলাই মই বিচনাখন পাৰোঁ বুলি পাৰি কিনে আপোনাৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ আৰু ষ্টাৰ্ট কৰিছোঁ। যিহেতু কাম হাউচৱাইফৰ যিবোৰ কাম আৰু ষ্টাৰ্ট কৰি দিছোঁ। বিচনাখন পৰা হোৱাৰ পিছত চাহ পানী খালোঁ। চাহ পানী খাওঁ চাহটো খাবলৈ মন নাযায়, লাল চাহ যিহেতু। গাখীৰ চাহ খাবলৈ খুব মন, কিন্তু গেছ বহুত কিবা কিবি কথা হৈ আছে। লাহে ধীৰে সকলোখিনি কথা জনাম। এতিয়াই বাৰু সেই জনাই দিলে আৰু গোটেইখিনি বেয়া লাগিব নহয় জানো, পিছত আৰু কি ক'মগৈ। সেইকাৰণে গতিকে ভিডিঅ'টো শেষলৈকে চাওক, গম পাব সকলো কথা। আৰু মাৰ কাৰণে ৰুটি বনালোঁ, চাহ বনালোঁ। এনেকৈ মই ৰাতিপুৱা সাঁজ ভাতে খালোঁ। দিনত আৰু ভাত তাত খোৱা নহ'ল, চাহে খাই দিলোঁ। গতিকে ষ্টাৰ্ট কৰি দিলোঁ আৰু কথাবোৰ ভালকৈ ক'বলৈ ৰেডি হ'লোঁ। আপোনালোকক কৈ আছোঁ কম কি কথা কি বতৰা সকলোখিনি। আচলমতে আপোনালোকৰ লগত মই বহুত কথা শ্বেয়াৰ কৰিব আছে, সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো ষ্টাৰ্টটো ৰাতিপুৱাৰ পৰাই কৰিছোঁ, কিন্তু এনেকৈ সন্মুখী কথা কোৱা হোৱা নাই। কাৰণটো মানুহ থাকিলে ভাল নালাগে, এইবিলাক কথা কৈ থাকিব আৰু অকলে কথা কোৱাৰ নিচিনা হয় মোবাইলটোৰ লগত। কিন্তু চোৱাসকলে গম পাব যে মই আপোনালোককহে কৈ আছোঁ। মোৰ নখ কাটিবলগীয়া আছিল, নখ কাটি আপোনালোকক কথা পাতিম বুলি ভাবিলোঁ। কি হ'ল, মোৰ মোবাইলটো বেয়া হ'ল এক নম্বৰত। এতিয়া ইউটিউবৰ ভিডিঅ' বনাই আছিলোঁ। যিসকল ছাবস্ক্ৰাইবাৰ জানে যে মই আগতেও ভিডিঅ' বনাইছিলোঁ, কিন্তু মোৰ আগৰ ভিডিঅ'বোৰ নাই। কিন্তু এইটোহে ফাৰ্ষ্ট ভিডিঅ' হ'বগৈ মোৰ একাউণ্টটোত আৰু সেইকাৰণে আৰু বেয়া লাগি আছে। আগৰ ভিডিঅ'বোৰ কিয় ডিলিট কৰিলোঁ, কিয় এনেকুৱা কৰিলোঁ, বহুত বেয়া লাগি আছে। তাৰপিছত খং উঠিলে, মোবাইলটো বেয়া হৈ থাকিলে মোৰ। ভিডিঅ' বনাওঁতে আপোনালোকক কৈছিলোঁ এটা ভিডিঅ'ত, যিসকলে ছাবস্ক্ৰাইবাৰ বা যিসকলে ভিডিঅ'টো চাইছে মোৰ, সেইসকলে গম পাব যে মোবাইলটো মোৰ বেয়া হৈছিলে, বেটাৰীটো বেয়া হৈছিলে। আচলমতে ইউটিউবৰ কাৰণে, ভিডিঅ' বনাবৰ কাৰণে ভাল মোবাইল দৰকাৰ। বেছিকৈ আইফোনৰে দৰকাৰ বুলি ক'ব পাৰি। কিন্তু আইফোন কিনাটো ইমান সহজ কথা নহয়। সেইকাৰণে এয়া মোবাইল দিয়ে চলাই আছোঁ আৰু পিছত যদি সুবিধা হয় কিনিম বাৰু। যদি আপোনালোকে ছাপোৰ্ট কৰে তেতিয়া আৰু লাহে ধীৰে ছাবস্ক্ৰাইবাৰ বাঢ়ে, তেনেহ'লে মই আইফোন কিনি পেলাই ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম। কোৱালিটিও ভাল হয় আইফোনৰ। কিন্তু এতিয়াতো এইটোৰ মোবাইলেৰে চলাব লাগিব। আগৰ মোবাইলটো বেয়াই হ'ল, নতুন মোবাইল ল'লোঁ বাৰু। কিন্তু হ'লেও কোৱালিটি আইফোনতকৈ কমেই ন, যিমান যি হওক, স্মাৰ্টফোন হওক, এণ্ড্ৰইড ফোন হওক, কিন্তু আইফোনৰ কোৱালিটিত ঢুকি নাপায়। সেইকাৰণে আৰু মোবাইলটো মোৰ বেয়া হ'ল। প্ৰথমতে গম পাইছে বেটাৰীটো বেয়া হৈছিলে, বেটাৰীটো ভাল কৰি আনিলোঁ। যি হওক, যিটো ফাৰ্ষ্ট বেটাৰী থাকে, সেইটো বেটাৰী কোৱালিটিটো যিমান ভাল থাকে মোবাইলটোৰ, কিন্তু ছেকেণ্ড যেতিয়া বেটাৰী লগোৱা যায় তেতিয়া মোবাইলটো ইমান ভাল নাথাকে। বেটাৰীৰো ইমান কাম নিদিয়ে, কেইদিনমান কাম দিয়ে, তাত আৰু একেই আগৰ নিচিনা দখা হৈ যায় আৰু। সেইকাৰণে বেটাৰীও বেয়া হ'ল, লগত মোবাইলটোও বেয়া হৈ থাকিল। মোবাইলটো বেয়া হৈ থাকিলে মইতো ভিডিঅ' বনাব নোৱাৰোঁ। সেইকাৰণে বহুত বেয়া লাগিল মোবাইলটো বেয়া হ'ল। চলাই আছিলোঁ, ভিডিঅ' বনাই আছিলোঁ, আপোনালোকৰ লগত সকলো কথা শ্বেয়াৰ কৰি আছিলোঁ, যিহেতু ব্লগাৰ হয়। সেইকাৰণে এনেকৈ মোবাইলটো মোৰ বেয়া হ'ল। অলপমান মোবাইলটো বেয়া হোৱাৰ পিছত আৰু কি ভিডিঅ' বনাম, কি কৰিম, এইবিলাক যি নহওক, মোবাইলটো চলাই আছিলোঁ ইমান ভালকৈ, ভিডিঅ' বনাইছিলোঁ, আপোনালোকৰ কথাবোৰ শ্বেয়াৰো কৰি আছিলোঁ। কিন্তু নহ'ল, মোবাইলটো বেয়া হ'ল, বহুত বেয়া লাগিল আৰু। তাৰপিছত পুতুককৈ এটা মোবাইল কিনাটো সহজ কথা নহয় মিডিল ক্লাছৰ কাৰণে। সেইকাৰণে তাৰপিছত এনেকৈ আৰু মোবাইল এটা কিনিলোঁ। কিনাৰ পিছত একাউণ্টবোৰ খুলি কেনে ভাবিলোঁ আৰু ভিডিঅ' নবনাওঁ আৰু কেতিয়াও, আৰু আগৰ ভিডিঅ'বোৰ ডিলিট কৰি দিওঁ। কিবা খং চণ্ডাল বুলি এটা কথা আছিল, সেয়াই আৰু ভিডিঅ'বোৰ ডিলিট কৰি দিলোঁ। বেয়াও লাগিছে ডিলিট কৰাৰ সময়ত। বহুত কষ্ট কৰি বনোৱা যায় এটা ভিডিঅ' বনাব লাগিলে, এডিটৰ পৰা আৰু অ'ত ৰখা, ষ্টেণ্ড হিচাপত ৰখা, বস্তুখিনি দেখুওৱা, আপোনালোকৰ লগত শ্বেয়াৰ কৰা, বহুত কষ্ট হয় বুলি মই ভাবোঁ। যিসকলে বনায়, যিসকলে ব্লগাৰ হয়, সেইসকলে গম পায় ভিডিঅ' এটা বনোৱাটো কিমান কঠিন, আৰু বেছিকৈ হাউচৱাইফৰ কাৰণে। তো সেইকাৰণে আৰু বহুত দিন আৰু তাৰপিছত বহুতে সুধিলে কিয় ডিলিট কৰিলোঁ, কি কথা।
বহুতে ক'লে আৰু কিয় ভিডিঅ' বনাই এৰিলা, বনাব লাগে এনেকৈ কোৱাৰ কাৰণে উৎসাহ এটা পালোঁ যে হয় ছাবস্ক্ৰাইবাৰ নাবাঢ়িলেও যিসকলে চায় তেওঁলোকে যে মোক মানে আৰু ভিডিঅ' বনাবলৈ কৈছে, সেইকাৰণে ভাল লাগিল আৰু ভাল লাগি ভাবি বনাম ভাবি সদায় ভাবোঁ আৰু কিন্তু কি বনাওঁ আৰু ডিলিট কৰি পেলালোঁ সেনেকৈ ভাবি বনোৱাই নাই কিন্তু আজি ভাবিলোঁ ষ্টাৰ্ট কৰি দিওঁ আৰু ছানডে বুলি এনে আৰু কি দিনটোৰ আৰু ইটো সিটো আৰু কথাবোৰ আপোনালোক শ্বেয়াৰ নকৰি বহুতেই বেয়া লাগি আছে, সেইকাৰণে ভিডিঅ' বনালোঁ। আৰু এটা ভাল খবৰ দিবলৈ আছে আপোনালোকক। আচলতে বেছিভাগ মানুহে জানে, বহুতে জানে আৰু যিসকলে নাজানে তেওঁলোকে গম পাব। মোৰ এইটো কিন্তু চিনডাল নোহোৱা হৈ গ'ল, কাৰণ মোৰ এইটো 5 মাহ চলি আছে, 6 মাহত ভৰি দিবই আৰু। তো 2ডাল চিন আছিল, এতিয়া মানে ধৰিবই নোৱাৰি আৰু কেইটা চিন আছে কি কথা। আৰু এইটোতো নোহোৱাই হৈ গ'ল, এইটো মানে প্ৰথম ইউজ কৰাটো আৰু এয়া চাওকচোন, গমেই নাপায় একো, কিন্তু এইডালত অকণমান ধৰিব পাৰি চাওকচোন। এইডাল দেখিছেনে, কাষত এডাল আছে আৰু এইডাল। তো পজিটিভ 5 মান্থ চলি আছে, চেকআপ কৰা হৈ আছে আৰু যাব লাগিব বাৰু 6 মাহত, মানে মাহে যাই থাকিব লাগে যিহেতু চেকআপত। বৰ্তমান আল্ট্ৰাচাউণ্ড কৰিলোঁ, ঠিকেই আছে চব। ভগৱানৰ আশীৰ্বাদত চব ভালে হওক, এই 9 মাহটো ভালে যাওক। আপোনালোকেও আশীৰ্বাদ কৰিব যাতে ভালে সুস্থ সবলভাৱে জন্ম পায়, ল'ৰা হওক ছোৱালী হওক কোনো কথা নাই, কিন্তু সুস্থভাৱে হ'লে হ'ল আৰু সেয়াই আশীৰ্বাদ কৰিব। বহুত ভাল লাগিল আপোনালোক এইখিনি কথা জনাব পাই কেনে। বহুত দিন ভাবিছিলোঁ জনাম মানে ভিডিঅ' এতিয়া মানে ডিলিট কৰিলোঁ ন, তাৰপিছতে হ'ল এইটো কথা। ইমান মানে ভাবা নাছিলোঁ ভিডিঅ' বনাম বুলি, কিন্তু সকলোৱে কোৱাৰ পিছত আৰু বেয়াও লাগে, উৎসাহও পালোঁ যে মানে ভিডিঅ' চাই ভাল পায় মোৰো। এতিয়াও মানুহবিলাকে ভিডিঅ' মানে বনাবলৈ কয়, সেইকাৰণে মানে আকৌ বনালোঁ, ষ্টাৰ্ট কৰিলোঁ। গতিকে আজিৰ পৰা আৰু ভিডিঅ' পাব আৰু আপোনালোকে। গতিকে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ ভিডিঅ'টি। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টি ভাল পালে চাই। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। আজিৰ কাৰণে আহিছোঁ, বাই বাই।